Pini lo ban khát lo giờ tối nó gì pini CM cái vàng hút cái khang đó nó đặt lo ban khát lo asar pi mar dong giờ thì thế ra cái mì làm lo ban khát asar pi mar dong thì nó cái khang dong ya así thì thế ra cái mì làm là lagi así giờ pini lại CM cái pini khang là tối nó giờ này là ra mẹ cải biếng long tôiว่าเปิดละเปิดละcải biếng longเสียมันสิอยู่ระบังคัดสอดอีกครั้งนึงอ่ะปีนี้ปอดเดี๋ยวนอนซุนนอนล่างเลยสิละล่างเติมตัวปีละเจนี่สิปีนี้akuทอดอยู่ดักตัวaja nih sih yang mana ini jangan punya kota Patulu ada Jawa Baru अपना खोलू ये रास्ता को मैं तो पूरा कोइसे ये देखते कोइसे जे तो स्कीम भरा होइसे সোনকালে টেন্ডাৰ কল কৰা হ'ব মই বাৰে বাৰে কৈছো বেয়া লাগে দাদা আমাৰ কাৰ্বি আংলং সোমালে এইটো ৰাস্তাটো ভাল মই গম পাইছোঁ আপুনিতো আহি আছে ন তিনি মাহৰ পিছে আহি আছে আমি আপুনি এই ৰাস্তা আহিলে কেনেকুৱা পাইছে সেইটো কথা বহুত বেয়া লাগে তেতিয়াহ'লে আমাৰ কেনেকুৱা লাগিব তেতিয়াহ'লে ৰিচাৰ্চ আৰু গম পাব লাগে নাই এইটো ৰাস্তা আহি অহা যোৱা কৰি থাকে গম পাব লাগে নাই তেখেতে যে নিজৰ অহা যোৱা কৰা ৰাস্তাটো এনেকুৱা অৱস্থা হৈ কাজিয়া আপোনালোকক আমি কাজিয়া ক'বলৈ অহা নাই বেয়া লাগে কিন্তু আমাৰ মনৰ কথাবিলাক কৈছোঁ ভাল কৈছে বাইদেউ মই এক মিনিট মই কৈছোঁ দিব লাগে সেইটো আৰু এটা কথা যে এটা আমাৰ কাৰ্বি আংলং মই কাৰ্বি আংলং অটোনমাস অঞ্চলৰ ভৰ্তি কৰা কৰিব পাৰোঁ কিন্তু আমাৰ যে এটা অঞ্চলৰ এটা জুৰিডিকশ্যন এটা দিয়া আছে যে সীমা এটা বান্ধি লোৱা হৈছে যে বিভিন্ন জুৰিডিকশ্যন অফ দ্য কাৰ্বি আংলং টেণ্ডাৰ কল কৰা হৈ গ'ল সোনকালে কামটো আৰম্ভ হ'ব গতিকে এইটো বাহিৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব কাম যোৱাবাৰ 3 মাহৰ কথা কৈছিলে 3 মাহৰ কথা কৈছিলে যোৱাবাৰটো 3 মাহৰ কথা কৈছিলে এতিয়া 3 মাহৰ কথা কৈছে 1 বছৰ মান হৈ গ'ল নেকি ছাৰ এটা 3 মাহৰ কিমান হৈ গ'ল পাৰ হৈ গ'ল বছৰ পাৰ হৈ গ'ল নাই হ'ব বুলি যোৱাবাৰত তেনে হ'ব বুলি কৈছিলে যোৱাবাৰ হ'ব বুলিয়ে কৈছিলে মই মানে টেণ্ডাৰ কল কৰা হৈছে কাম কৰিব কাৰণে জ্যেষ্ঠ মানুহবিলাক বুজাওক টেণ্ডাৰ কল কৰা হৈছে বোলে নৱেম্বৰ মাহৰ পৰা আমি কহৰা পিডাব্লিউডি হৈ গৈছে বাইদেউ টেণ্ডাৰ হৈ গৈছে ছাৰ কিন্তু অহা বছৰ আমি ৰাস্তাত পৰি দিম আৰু দেই ৰাস্তাত পৰি দিয়া কথা আছে আমি ৰাতিপুৱা গধূলি কিমান কষ্ট পাইছো ছাৰ নাই এতিয়া হৈ গৈছেতো কিবা আছে আপুনি যে কৈছে নৱেম্বৰত হ'ব নৱেম্বৰৰ কিবা কাগজ আপোনালোকে যদি চাই পাই যাব এতিয়া যদি কি ৰোড বুলি আছে এইটো হেৰিয়াত লবণ ঘাটটো আপোনাৰ আৰাই দিয়ে